আমাৰ ঘৰত আজি দেওবৰীয়া বিশেষ দাদাই বনোৱা এইটো ওৱান পট মটন ৰেচিপি আৰু আপোনালোকেও যদি ছাগলী মাংস খাই বহুত বেছি ভাল পায় এই ভিডিঅ'টো এবাৰ সেভ কৰি ল'ব কাৰণ বনাবলৈ বহুত ইজি আৰু বেছি বিশেষকৈ বাচনো লেতেৰা নহয়। প্ৰথমতে এতিয়া মাংসখিনি মেৰিনেট কৰি ল'বলৈ লৈছে আৰু তাৰ বাবে দিছে পিঁয়াজ, হালধি গুড়ি, ধনিয়া গুড়ি, জিৰা গুড়ি, লগতে কাশ্মীৰী জলকীয়া গুড়ি আৰু আদা নহৰু জলকীয়াৰ পেষ্ট আৰু মিঠাতেল। আৰু এতিয়া মাংসখিনি ভালকৈ ধুই লৈ ইয়াতে দৈ অলপ দি ভালকৈ সানি মেৰিনেট হ'ব দিছে প্ৰায় আধা ঘণ্টামান। আৰু এতিয়া ইয়াতে কুকাৰতে দি লৈছে অলপমান মিঠাতেল, ছাগলী মাংস কিন্তু মিঠাতেলতেই ভাল লাগে, আৰু অলপমান গোটা মছলা দি দিছে আৰু তাতে দি দিছে পিঁয়াজ। ছাগলী মাংসত পিঁয়াজটো কিন্তু অলপমান সৰহকৈ দিলে বেছি ভাল লাগে। আৰু অলপমান গৰু ঘিউ দি দিছে আৰু ইয়াতে দি দিছে এতিয়া আদা নহৰু আৰু জলকীয়াৰ পেষ্ট আৰু অলপমান কাশ্মীৰ মিৰ্চ তেলতো দি দিছে কাৰণ কাশ্মীৰ মিৰ্চ তেলত দিলে তাৰ কালাৰটো বহুত ধুনীয়া হয়। আৰু এতিয়া সেই মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছে। আচলতে মেৰিনেট কৰোঁতে বহুত বেছি মছলা দিয়া নাছিলে, সেইকাৰণে অলপমান মছলা পিছতো দি দিছে। এই একেই জিৰা, ধনিয়া আৰু লগতে অলপমান কিটচেন কিং মছলা আৰু এটা বিলাহীও লগতে কাটি দিছে আৰু লগতে দিছে এয়া কচুৰি মেথি। কচুৰি মেথিৰ টেষ্টটো যে বহুত ভাল লাগে মাংসত, সেইখিনি ভালকৈ সানি লৈ ইয়াতে এতিয়া দি দিছে নহৰু 3টা এনেকৈ গোটা। ছাগলী মাংসত এনেকৈ গোটা নহৰু বহুত ভাল লাগে খাই। আৰু এতিয়া মাংসৰ অলপমান ফেটছ আছিলে, সেই ফেটছখিনি দি দিছে আৰু লগতে দিছে পানী জোখ অনুযায়ী আৰু আলু কেইপিচমান ফ্ৰাই কৰি থোৱা আছিলে, সেই আলু কেইপিচো দি দিছে। আৰু একেবাৰে শেষত অলপমান গৰম মছলা দি এইখিনি এতিয়া ভালকৈ হুইচেল আহিবলৈ দিব লাগিব। 4টা হুইচেল আহিলেই মাংস একদম ৰেডি হৈ যাব। আৰু এইফালে দেখিছেনে কালাৰটো ইমান বেছি ধুনীয়া আহিছে। একেবাৰে শেষত দি দিছে ধনিয়া। আৰু আজি দাদাৰ স্পেচিয়েল মটন একদম ৰেডি হৈ গ'ল। আৰু আজি আমাৰ দেওবৰীয়া বিশেষ থালিখনত আছিলে ঢেকীয়া আৰু ঔটেঙাৰে মাছৰ জোল, মটন লগতে আলু পিটিকা।